এই 5টা অপিনিয়ন 18ৰ পৰা 25 বছৰ বা 26 বছৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে, কাৰণ এইটো বয়সত বহুতে বন্ধু গঢ়ে, বহুত বন্ধুত্ব গঢ়ে আৰু গঢ়িবই। সেয়েহে বন্ধুত্ব গঢ়োতে বেছি বন্ধুত্ব নগঢ়ি ভাল বন্ধু গঢ়িবলৈ চেষ্টা কৰা, কাৰণ কোৱালিটি মেটাৰ, কোৱান্টিটি ডাজ নট মেটাৰ। নিজৰ জীৱনৰ ডিচিশ্যন বেলেগৰ কথাত সলনি নকৰিবা, কাৰণ এনে কৰিলে তোমাৰ জীৱন ধ্বংস হ'ব পাৰে আৰু তোমাক উপদেশ দিয়াজনৰ একো নাযায়। 3 নম্বৰ, নিজৰ ব্যৱহাৰক গুৰুত্ব দিয়া, কাৰণ মানুহে তোমাৰ ব্যৱহাৰক মনত ৰাখে। তুমি পিন্ধা কাপোৰ, তুমি উঠা গাড়ী বা তুমি ক'লৈ গৈছা সেইটো মনত নাৰাখে। 4 নম্বৰ, যোনটো মই কৰোঁ, নিজকে কেতিয়াও বেলেগৰ লগত তুলনা নকৰিবা। এনে কৰিলে তুমি দুখত থাকিবা, কাৰণ সকলোৰে নিজস্বতা থাকে। তোমাৰ যিখিনি আছে বেলেগৰ নাথাকিব পাৰে আৰু বেলেগৰ যিখিনি আছে তোমাৰ নাথাকিব পাৰে। সেইকাৰণে কেতিয়াও নিজক কম্পেয়াৰ নকৰিবা। 5 আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, আনৰ মিষ্টেক বা ভুলৰ পৰা শিকা, কাৰণ তুমি বেলেগৰ মিষ্টেকৰ পৰা শিকিলে এনে পৰিস্থিতি ভৱিষ্যতলৈ তোমালৈ আহিলে তুমি তেনে পৰিস্থিতিৰ পৰা বাচিব পাৰিবা বা ক্ষতি কম হ'ব, তোমাৰ মিষ্টেক কম হ'ব। থেংক ইউ। আৰু যদি মোৰ কথাখিনি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা। ধন্যবাদ।